নমস্কাৰ সকলকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আমাৰ ঘৰত হৈ আছে আজি এটা সৰু সুৰা প্ৰগ্ৰাম, মানে ভোগ দিব আজি আমাৰ ঘৰত। ইমান সময় মানে অলৰেডি কাম আৰম্ভ হৈছে, মানুহ কোনো আহিলে আৰু মই ইমান সময় ভিডিঅ' কৰিব পৰা নাই, মানে বিজি হৈ আছিলোঁ। জানে ঘৰত কিবা এটা প্ৰগ্ৰাম হৈ থাকিলেতো বহুতখিনি ব্যস্ত থকা হয়, তো ভাবা নাই মই ভিডিঅ' বনাম। চ' এতিয়া ভাবিলোঁ দেউতাও কৈছে এটা ভিডিঅ' বনাব পাৰিলি হয়, ব্লগ এটা। চ' ভাবিলোঁ দিয়ে বনাই দিওঁ এটা সৰুকৈ ব্লগ হ'লেও। চ' বলক এতিয়া কি হৈ আছে কি হোৱা নাই বাকীখিনি দেখাই আছোঁ, চাই লওক। আৰু ইফালে মোৰ পিছফালে আমাৰ মোৰ চিষ্টাৰ বন্তি, আৰু ইফালে আছে মোৰ মাহী হাই বুলি দে হাই হাই হাই। আৰু ইফালে চবফালে কিছুমানে কাম কৰি আছে পুৰা। এতিয়া পুৰি কাৰণে আটা ৰেডি কৰি কিনে পুৰি বনাব সিফালে, আৰু সিফালে ভোগ হৈ আছে, দেখাই আছোঁ লাহে লাহে গোটেইখিনি। পেহী হাই ক, হাই 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 ক হা এইফালে ল'ব দিয়া নাই, আৰু গুৰুজী পুৰা পপনি। এইফালে মানুহ আছে আৰু জেঠি এইফালে বহি আছে, আৰু ইফালে পুৰি বনাই আছে এতিয়া। এইফালে প্ৰসাদবিলাক গোটেইখিনি ঢাকি থৈছে, মানে হ'ল আমাৰ মন্দিৰৰ পুৰোহিতে বনাই থৈ গ'লে এতিয়া পুৰিয়ে এই আইতাজনী বনাই আছে, পুৰি বনাই আছে, পায়স ইয়াতে আছে আৰু চব্জি ইয়াতে, আৰু সেইখিনি গোটেইখিনি কৰি আছে। আজি একচুৱেলি আমাৰ ইয়াত ভোগ দিয়াৰ মেইন কাৰণটো হ'ল মা আৰু দেউতাই ল'লে শৰণ, গুৰুদেৱৰ ওচৰত, এজন গুৰুৰ ওচৰত শৰণ ল'লে, আৰু শৰণ লোৱাৰ পিছত সেই ইয়াতে অলপমান ভক্তবৃন্দক খুৱাব লাগে। সেইকাৰণে মন্দিৰ আমাৰ ইয়াৰ ওচৰতে ৰাধা গোবিন্দ মন্দিৰ এটা আছে, আগতে ভিডিঅ' এটা কৰিছিলোঁ। ৰাধা গোবিন্দ মন্দিৰ আছে তাৰে, আৰু ওচৰৰ গুৰুজী তাৰে পুৰোহিত, আৰু সিফালে মানুহ আছে কিছুমান আহি থাকে, য'ত আৰু কিছুমান আছে আৰু যিবিলাক আমি গোসাঁনী কওঁ আৰু বৈষ্ণৱ ধৰ্মৰ হয়, সনাতন ধৰ্মৰ, সেইবিলাকে আহিলে আৰু সিহঁতে ৰন্ধা বঢ়া গোটেইখিনি সিহঁতৰ দ্বাৰাই হ'ব। আমি একো কৰিব নালাগে, মাত্ৰ কটা মিলা ধোৱাখিনি সেইখিনি কৰিব পাৰোঁ, কিন্তু ৰন্ধা বঢ়া সেইখিনি আমি টাচ কৰিব অধিকাৰ নাই এতিয়ালৈকে, যিহেতু আমি সকলো বস্তু খাওঁ ন। আৰু সিহঁতে একদম নিৰামিষ বুজি সিহঁতে। আৰু এতিয়া কাতি মাহ হোৱাৰ কাৰণে সিহঁতে কি কৰে, তেখেতসকলে একো হালধি নাখায়, বহুতখিনি হালধি নাখায়, কিবা কিবি চব্জি নাখায়, তেল নাখায়, নিমখবিলাকো আমাৰ এইবিলাক নিয়ম নাখায়, বহুতখিনি নিয়ম মানি চলে সিহঁতৰ, যিহেতু বৃন্দাবন ধৰ্মী হয়, বৃন্দাবনৰ পৰা কিবা কৰা, তো সিহঁতৰ বহুতখিনি নিয়ম আছে। আৰু পুৰোহিত যিজন আমাৰ গুৰুদেৱ হয়, গুৰুৰ পৰা শৰণ ল'লোঁ, তেখেত এতিয়া শুই আছে, দেখাম মই অলপমান পিছত। আৰু শৰণ লোৱাখিনিতো দেখাব নোৱাৰোঁ, সেইখিনি ৰাজহুৱা কৰিব নোৱাৰোঁ, সেইখিনি এনেকৈ ল'লে। তো এতিয়া কি হৈ আছে কি হোৱা নাই সেইখিনিয়ে দেখাই চেষ্টা কৰোঁ আপোনালোকসকলক। জয় জয় শ্রী গুরুদাই গৌর। ভজ শ্রী কৃষ্ণ
হৈ আছে আৰু কীৰ্তনটো শেষ হ'লে চবকে ভোগ দিব, ভোগ প্ৰসাদ দিব আৰু এইটো হ'ল ভোগ আৰতি। তো এইখিনি এতিয়া এইটো হোৱাৰ পিছত হৈ যাব শেষ। এইবাৰ পাঠ নপৰিলে, নহ'লে আৰু কেতিয়াবা ক'ৰবাত পাঠ পৰে, কিন্তু আজি নকৰিলে, মাত্ৰ খালি কীৰ্তন কৰিলে আৰু কীৰ্তন আৰু আছে মানুহ কেইজনমান আহিব। ইমানো মানুহ মাতা নাই আমি, এনেই অলপ সৰুকৈ এটা প্ৰগ্ৰাম মানে গুৰু দীক্ষা লোৱাৰ কাৰণে যিটো শৰণ লোৱা হ'ল, সেই শৰণ লোৱাৰ পিছত অলপমান কেইজনমানক মানুহ মাতি কিনে ভোগ দিয়া, সেয়াই আৰু। তো আৰু ৰাতিও প্ৰগ্ৰাম আছে মন্দিৰত, ৰাতি কাতি মাছ চলি থকালৈকে ৰাতি কীৰ্তন হয় আৰু তাতেও ভোগ দিয়ে কিছুমানে। আমি অলৰেডি দিনাখন দিলোৱে আৰু যেতিয়া কাতি মাহ শেষ পাব সেই শেষৰ দিনাও তাতেও একদম ডাঙৰ উৎসৱ এটা হ'ব। তো তাতে যদি পাৰোঁ সিদিনাখনৰ ভিডিঅ' কৰিব এটা চেষ্টা কৰিম, চাওঁ কি হয়। গঙ্গা মাই কি বৃন্দাবন ধাম কি রাধা কুণ্ড শ্যাম কুণ্ড কি যমুনা মাই কি ললিতা বিশাখা সুখিয়াদি কি দ্বাদশ রাখাল কি ওম গোপী কি বৎস কি রাধারানী কি তুলসী মহারানী কি বাকি বিহারীলাল কি বৃন্দাবন বিহারীলাল কি গৌরা শিব বিজয়মন্ডল কি দামোদর ব্রত কি দামোদর ব্রত ভক্তমন্ডলী কি শ্রী মধ্যাহ্নকালীন মহাপ্রভু মহাপ্রসাদ की नीलाचल पुरुषोत्तम धाम की जगन्नाथ बलदेव सुभद्रा जी की अभविघ्न विनाशकारी श्री सिंहदेव की आजगीर आनंद की राधा गोविंद मंदिर सकल कमिटी भक्तमंडली की जय जय श्री महाप्रसाद की भक्तमंडली की जय श्री राम। কীৰ্তন শেষ পালে আৰু ভোগ দিব আৰু মেইন আমাৰ বাবাজী সিফালে আছে গুৰু। जय गौसुधर कुमार খোৱা লোৱা হ'ল, এতিয়া ভক্তবৃন্দখিনিও গ'ল আৰু এতিয়া আমাৰ গুৰুদেৱো যাব, মানে আমাৰ ককাক সমত এতিয়া গুৰুজী ককাক হ'ব। আমাৰ গুৰুদেৱ এতিয়া যাব ওলালে আৰু এখেতে আমাৰ গুৰুদেৱ মানে দেউতাহঁতে এখেতৰ ওচৰতে শৰণ ল'লে, মা আৰু দেউতাই। তো এতিয়া যাব ওলালে আৰু দেউতাহঁতক থৈ আহিব। আজকে ভাগবত কথা আছে তামারহাট, এখন যেতে লাগবে, সবাই যাবে আমার সঙ্গে। ঠিক রাধে 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 রাধে। কই বিশ্বকর্মা পূজার একদিন আছে। টাটা, বাই 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 বাই। যাব ওলালে আৰু এইফালে মোৰ হাতত আছে বেগ, ৱেডিং ছেডিং হৈ কিনে একে ডাইৰেক্ট থৈ আহিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, দেখিলে আৰু দীঘলীয়া নকৰোঁ, বহুতখিনি দীঘলীয়া হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদিহে মোৰ চেনেল শুনিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। তো আজিৰ কাৰণে বাই বাই, টাটা, লাভ ইউ গাইজ, জয় হোম।